আমাৰ জুবিন দাই লিখা কবিতা এটা আপোনালোকে শুনি চাওক। মোৰ কাম চাফা কৰা, মোৰ পঢ়া শুনা নাই, পঢ়িবলৈ মনো নাই, বৰষুণত নাচো, ৰ'দত খেলো, মজ্জা লাইফ। মানুহে গালি পাৰে মই বোলে ডেনড্ৰাইট খাওঁ। আৰে বেলেগে মদ খায়, ভাং খায়, কোকেইন খায়, পইচা আছে, আমি কি খাম? মোৰ গাৰ্লফ্ৰেণ্ড ষ্টেচনত থাকে, মই ৰাতি ৰাতি যাওঁ, তাইক লগ পাওঁ। এদিন জুবিন গাৰ্গক লৈ গৈছিলোঁ তাইক দেখুৱাবলৈ, তাই নাহিল। তাই খুব লাজ কৰিছিল আহিবলৈ। পৃথিৱীখন বৰ কমপ্লিকেটেড। ষ্টেচনটোৰ সিপাৰে মোৰ ঘৰ। ৰাতি যেতিয়া দেউতাই মোৰ পিঠি দুফাল কৰি থাকে, মোৰ কামিহা কেইডালে কয়, বাপেৰা মোৰতো কৰি আছো ইমান দিনে, পিঠিখনে চিধা কৰিব নোৱাৰিলে। তাইক মই বৰ ভাল পাওঁ। তাই ষ্টেচনত ভাং বেচে ৰাতি। আৰে লাগিলে মই বেচিম, এনেকে বিয়া পাতিব নোৱাৰিতো। সেইটো মোক কৈছিলে। মোৰ এতিয়া 8 বছৰ, তাই 14 বছৰ। বয়সৰো কথা আছে নহয়। নাজানো আৰু ডাঙৰ হলে কি হওঁ, কিন্তু চাফা কৰি যাম। মই চেলিম।